নমস্কাৰ ইমুজিকে চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ডেইলি এনেকুৱা জিকে ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমসকল কোন শতিকাত অসমত প্ৰৱেশ কৰিছিল? আপোনাৰ অপশ্যন কেইটা হ'ল এ 1100, বি 1200, চি 1300, ডি 1400। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1300। ২ নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ শাসনকালৰ প্ৰধান উৎস কোনটো? আপোনাৰ অপশ্যন কেইটা হৈছে এ বুৰঞ্জী, বি তাম্ৰলিপি, চি বিদেশী ভ্ৰমণকাৰী, ডি লোককথা। শুদ্ধ উত্তৰটো হ'ব বি তাম্ৰলিপি। ৩ নম্বৰ প্ৰশ্ন হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন? আপোনাৰ অপশ্যন কেইটা হৈছে এ মহেন্দ্ৰ বৰ্মন, বি শালস্তম্ভ, চি ব্ৰহ্মপাল, ডি ৰামপাল। শুদ্ধ উত্তৰটো হ'ব বি শালস্তম্ভ। নম্বৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? আপোনাৰ অপশ্যন কেইটা হৈছে এ চন্দ্ৰকান্ত সিংহ, বি গুমধৰ সিংহ, চি পুৰন্দৰ সিংহ, ডি কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব চি পুৰন্দৰ সিংহ। ভিডিঅ'টো চাই যদি ভাল লাগি আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কোন শতিকাত হৈছিল? আপোনাৰ অপশ্যন হৈছে এ 1600, বি 1700, চি 1800, ডি 1900। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে চি 1800 শতিকা। ৬ নম্বৰ প্ৰথম অসমীয়া অংকীয়া নাটক কি? আপোনাৰ অপশ্যন হৈছে এ চিহ্নযাত্ৰা, বি কেলিগোপাল, চি ৰামবিজয়, ডি পাৰিজাত হৰণ। শুদ্ধ উত্তৰটো জনাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুদ্ধ উত্তৰটো হ'ব এ চিহ্নযাত্ৰা। নম্বৰ নামঘৰ কিহৰ কেন্দ্ৰ? আপোনাৰ অপশ্যন হৈছে এ শিক্ষা, বি বাণিজ্য, চি সমাজ আৰু ধৰ্ম, ডি প্ৰশাসন। শুদ্ধ উত্তৰটো হ'ব চি সমাজ আৰু ধৰ্ম। নম্বৰ অসম চুক্তি কেতিয়া হৈছিল? আপোনাৰ অপশ্যন হৈছে এ 1816, বি 1824, চি 1826, ডি 1830। শুদ্ধ উত্তৰটো হ'ব চি 1826। ৯ নম্বৰ অসম পৃথক প্ৰদেশ হিচাপে কেতিয়া গঢ় লৈ উঠে? আপোনাৰ অপশ্যন হৈছে এ 1905, বি 1912, চি 1920, ডি 1937। শুদ্ধ উত্তৰটো হ'ব বি 1912। ১০ নম্বৰ অসমত চাহ খেতিৰ আৰম্ভণি কোনে কৰিছিল? আপোনাৰ অপশ্যন কেইটা হৈছে এ চুকাফা, বি ৰবাৰ্ট ব্ৰুচ, চি ডেভিড স্কট, ডি লৰ্ড কাৰ্জন। শুদ্ধ উত্তৰটো হ'ব বি ৰবাৰ্ট ব্ৰুচ। ১১ নম্বৰ অসম চুক্তিৰ স্বাক্ষৰ হয় কেতিয়া? আপোনাৰ অপশ্যন কেইটা হৈছে এ 1983, বি 1984, চি 1985, ডি 1986। শুদ্ধ উত্তৰটো হ'ব চি 1985। ১২ নম্বৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এ প্ৰফুল্লা দেৱী, বি আনুয়ৰা টাইমৰ, চি ইন্দিৰা গান্ধী, ডি চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰটো হ'ব বি আনুয়ৰা টাইমুৰ। ১৩ অসমত ব্ৰিটিছ শাসনৰ প্ৰথম মুখ্য প্ৰশাসক কোন? আপোনাৰ অপশ্যন হৈছে এ লৰ্ড কাৰ্জন, বি ডেভিড স্কট, চি ৱেলছ, ডি হেমিল্টন। শুদ্ধ উত্তৰটো হ'ব বি ডেভিড স্কট। ১৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম জাতীয় উদ্যান কোনখন? আপোনাৰ অপশ্যন হৈছে এ কাজিৰঙা, বি মানস, চি নামেৰি, ডি ওৰাং। শুদ্ধ উত্তৰটো হ'ব এ কাজিৰঙা। শেষৰটো প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? আপোনাৰ অপশ্যন হৈছে এ সিন্ধু, বি সতলজ, চি জাৰলুং চাংপো, ডি মেকং। ইয়াৰ উত্তৰটো যদি পাৰে আপোনালোকে কমেণ্টত জনাওক, নহ'লে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাই আছোঁ নতুন নতুন জিকেৰ সোৱাদেৰে টিল দেন বাই